আজি তোৰ খালি খোৱা আৰু খোৱা তোৰ পুতেৰে যে ৰাতিপুৱা ইমান দেৰিকৈ উঠে তাই একো নকওঁ কিয় কালি কলো আজি সোনকালে উঠিবলৈ সি এতিয়া 12টা বাজে এতিয়ালৈকে সি শুয়ে আছে কি অফিচৰ কাম কৰিম এইবিলাকো কাম কৰি থাকিম নেকি ল'ৰাটোক লাই দি দি তই জীৱনটো তাৰ বৰবাদ কৰি দিলি মই আৰু কিমান কৰিম এই জীৱনটো মোৰ শেষ হৈ গ'ল কাম কৰি কৰি মোৰ এই ধুনীয়া চেহেৰাটো একদম দেখাত বেয়া হৈ গ'ল মই পাৰ্লাৰ যাব নোৱাৰা হৈ গৈছো এতিয়া বুঢ়ীটো এতিয়া পাৰ্লাৰত যাব নিজৰ চেহেৰাটো লৈয়ে ব্যস্ত ল'ৰাটোৰ কি হ'ব নহ'ব একো টেনচনে নাই তাৰ কিয় মোৰ চেহেৰাটো ঠিক কৰি ৰাখিব নালাগিব জানো মই বেয়া দেখাত হয়তো আপুনি বিচাৰে হৈছে এইটো বয়সত আৰু তো কোনে চাই বুঢ়ীজনী এতিয়া নিজৰ কথাটো অলপ চিন্তা কৰা বাদ দি নিজৰ ল'ৰাৰ কথাটো অলপ চিন্তা কৰ তাক উঠাগে যা থাক তাক অলপ শুব দিয়ক গোটেই দিনটো মানে মোবাইলতে ক্লাছ কৰি কৰি ল'ৰাটোৰ অৱস্থা মোৰ বেয়া হৈ গৈছে একদম যা ভালকে চা গৈ পুতেৰে অনলাইন ক্লাছ কৰে না পাবজিয়ে খেলে সেইটো ভালকে আগত চা আপুনি অলপ বেছিয়ে জানে তো মোবাইলৰ বিষয়ে যাওঁ মই পাৰ্লাৰে যাওঁ অলপ মুখখনৰ অলপ ফেচিয়েলে কৰাই আহোঁ একদম মুখৰ অৱস্থা মোৰ বেয়া হৈ গৈছে এই লকডাউনত অলপ পইচা দিয়কচোন অলপ বিউটি পাৰ্লাৰৰ পৰা আহোঁ মই আগত ভাত পানী বনা ঘৰৰ কাম কাজ শেষ কৰ তাৰপিছত যাবি বিউটি পাৰ্লাৰ আপুনি নাজানে নেকি 12টাৰ পৰা যে লকডাউন দোকান পোহৰ যে চব বন্ধ হৈ যায় সেইটো নাজানে নেকি বাদ দিয়া যাবাগে বিউটি পাৰ্লাৰ এতিয়া কোৱাচোন ঘৰত কি আছে কি নাই মই বজাৰৰ পৰা আহোঁ খৰচ কেইটা লৈ আহোঁ ল'ৰাটোৰতো একো কামেই নাই টোপনিৰ পৰা উঠাই নাই সি এতিয়া মোকেই যাব লাগিব বজাৰলৈ ঠিক আছে যাওক আপুনি আলু পিঁয়াজ এইবিলাক নাই লৈ আহিব আৰু লগতে মোৰ কাৰণে এটা ফেয়াৰ এণ্ড লাভলি লৈ আহিবচোন ক্ৰীম শেষ হৈ গৈছে মোৰ হেৰা আনিম তোমাৰ ফেয়াৰ এণ্ড লাভলি আনিম আৰু এটা তোমাৰ লগত মোৰ আৰ্জেণ্ট কথা আছে তোমাৰ ল'ৰাই কিবা নিচাযুক্ত বস্তু খায় নেকি মানে সি আজিকালি লগৰীয়াৰ লগত বেছিয়ে ফুৰি থাকে ৰাতি দেৰিকৈ আহে ৰাতিপুৱা আকৌ দেৰিকৈ টোপনিৰ পৰা উঠে কি হৈছে ইয়াৰ আপুনি অলপ বেছিয়ে সন্দেহ কৰিছে নেকি আপুনি অলপ ল'ৰাটোৰ লগত বেছিয়ে লাগিছে কিন্তু মোৰ ল'ৰা কেতিয়াও এনেকে হ'ব নোৱাৰে শুনা তুমিতো জানাই আজিকালি চাৰিওফালে কেনেকুৱা ড্ৰাগছৰ বেহা চলি আছে সৰু ল'ৰা ছোৱালীৰ কেনেকে বেয়া পথত গৈ আছে আমাৰ একমাত্ৰ ল'ৰা তাৰ যদি কিবা হয় আমাৰ কি হ'ব তুমি কোৱাচোন সময় থাকোঁতে আমাৰ কিবা এটা উপায় সমাধান ওলাব লাগিব বুজিছা আপুনি ঠিকেই কৈছে আজিকালি চাৰিওফালৰ যি ড্ৰাগছৰ ব্যৱহাৰ চলিছে কি যে হ'ব ল'ৰাবিলাকক লৈ ঠিক আছে আপুনি যেতিয়া কৈছে মই তাৰ ওপৰত অলপ চকু দিম সি ক'ত যায় কি কৰে কি নকৰে সকলোখিনি চাম ঠিক আছে বাৰু মই এতিয়া যাওঁ বজাৰলৈ আৰু তোমাৰ কাৰণে মই ফেয়াৰ এণ্ড লাভলি লৈ আহিম আৰু তুমি ভাল পোৱা গোলাপ জামুনো লৈ আহিম ঠিক আছে যাওক আপুনি বাই বাই তো বন্ধুসকল আপোনালোকেতো জানে আজিকালি কেনেকুৱা ড্ৰাগছৰ ব্যৱহাৰ চলিছে আমাৰ চাৰিওফালে আপোনালোকে নিজৰ সন্তানৰ ওপৰত অলপ চকু দিব অলপ সাৱধানে থাকিব অলপ সতৰ্ক হৈ থাকিব আপোনালোকেতো জানে এই ড্ৰাগছে কিমান ল'ৰাৰ জীৱন ধ্বংস কৰিছে কিমান পৰিয়াল নষ্ট কৰিছে তো আপোনালোকে সাৱধানে থাকিব বন্ধুসকল ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব আৰু কেনেকুৱা হৈছে কমেণ্টত জনাব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানেই পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ বহুত ধন্যবাদ বাই বাই